নৱৰাত্ৰি উৎসৱত কিয় এগৰাকী দেৱীৰ ৯টা ভিন্ন ৰূপৰ পূজা কৰা হয় আপুনি কেতিয়াবা ভাবিছেনে এয়া কেৱল এক ধৰ্মীয় উৎসৱ নে ইয়াৰ আঁৰত লুকাই আছে মানৱ জীৱন আৰু নাৰী শক্তিৰ আটাইতকৈ ডাঙৰ ৰহস্য জানো আহক প্ৰকৃতাৰ্থত নৱৰাত্ৰিৰ এই ৯ দিন হৈছে নিজৰ ভিতৰত থকা অসীম শক্তিক জগাই তোলাৰ আৰাধনা মহিষাসুৰ নামৰ অহংকাৰী অসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাই যিদৰে ৯ দিন ধৰি ৯টা বেলেগ বেলেগ ৰূপ ধাৰণ কৰিছিল ঠিক তেনেকৈ আমাৰ জীৱনতো বাধা বিঘিনিৰ লগত যুঁজিবলৈ এই ৯ বিধ শক্তিৰ প্ৰয়োজন শৈলপুত্ৰীৰ পৰা সিদ্ধিদাত্ৰীলৈকে প্ৰতিটো ৰূপেই আমাক সাহস জ্ঞান প্ৰেম আৰু ত্যাগৰ শিক্ষা দিয়ে আচলতে নৱৰাত্ৰি কেৱল মন্দিৰত চাকি বন্তি জ্বলোৱাতে সীমাবদ্ধ নহয় ই হৈছে প্ৰতিগৰাকী নাৰীৰ ভিতৰত থকা শক্তিক জগাই তোলাৰো এক মহোৎসৱ যেতিয়া সমাজত অন্যায় আৰু অত্যাচাৰ বাঢ়ি যায় তেতিয়া এগৰাকী সাধাৰণ নাৰীয়েও দুৰ্গা বা কালীৰ ৰূপ ধাৰণ কৰিব পাৰে আপোনাৰ ভিতৰতো সেই একেই শক্তি লুকাই আছে কেৱল তাক চিনি পোৱাৰহে প্ৰয়োজন এই নৱৰাত্ৰিত নিজৰ ভিতৰৰ ভয় আৰু নিৰাশাৰ অসুৰটোক বধ কৰাৰ সংকল্প লওক মা দুৰ্গাৰ ৯টা ৰূপৰ ভিতৰত আপোনাক কোনটো ৰূপে আটাইতকৈ বেছি প্ৰেৰণা যোগায় আমাক কমেণ্ট কৰি নিশ্চয় জনাব সকলোলৈকে নৱৰাত্ৰিৰ হিয়া ভৰা শুভকামনা জনালোঁ এনেকুৱা অনুপ্ৰেৰণাদায়ক ভিডিঅ'ৰ বাবে আজিয়ে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰক জয় মা দুৰ্গা